এই আমি বৰশী মাৰিম আজি জংঘলত আহিছোঁ বৰশী মাৰবা বৰশী বান্ধি আছোঁ এতিয়া আমি জংঘলত আহিছোঁ বৰশী মাৰিম এতিয়া অলপ চিপ ইফালে ধুনীয়া জংঘল বাগানে বাগান ইয়াতে আমি আজি কলপকা চুৰ কৰিম ইয়াতে এইযোৰ কাৰ চেণ্ডেল হৈ লৈ যা এই আমি কলকতা চুৰ কৰিব ওলাইছোঁ ইফালে কলপকা আছে বোলে কলপকা বোলে ক'ৰবাত বেলেগ তাকেতো কলগছৰ বোলে সেই ভিতৰত থাকে পচা কলত সাপ চাপ নাথাকলি হ'ল আৰু এইটা এইফালে চাংঘৰ আছে এই আমি কলপকা বিচাৰি আছোঁ দেখাই আছোঁ ৰ কেনেকুৱা কলপকা দেখাই আছোঁ এইয়া এতিয়া আছে কলপকা এইটা গলটো কৰি গ'ল বোলে পাব আৰু এইটা এই আকৌ কলপকা চাং চাং হাত খান দিয়ে কলপকা দেখাই দিম এতিয়া হ'ল কলপকা এতিয়া দি বৰশী মাৰিম আমি ইয়া সেনেকৈ কাটি থকা পাৰি আৰু আজি পুৰা বৰশী মাৰি এনজয় কৰিম মানে এনেকুৱা যদি বাগৰা কল আছে আমাক মাপি আমি যাই কিনে কলপকা কাটিম আপোনালোকৰ বাৰীত টেনশ্যন ল'ব নালাগে চব চাফা কৰি দিম বেলেগৰ বাৰীত সোমাইছোঁ কিন্তু দেখা পালে দৌৰাই নেকি সেনেকৈ হ'ল কলপকা কাটে আমি কলপকা পালোঁ বৰ্তমান যাই বৰশী মাৰিম এইডাল হ'ল নেমু এইডাল হ'ল তামোল এইয়া তামোল এই এডাল তামোল পুৰা ইফালে এতিয়া হ'ল চাংঘৰ কিন্তু বেলেগৰ বাৰী দেচোন দে ইয়াতে যদি ধৰা পায় আমাক পুৰা দিব ইয়াতে ছাগলৰ ৰুম বনাইছিল নেকি একবাৰ উঠি চাম নেকি ভাঙব নেকি নাই নাভাঙে তাত আছে দিয়া বা কি ভাল লাগছে ইয়াতে বস্তু আনি খাবাহে ভাল হ'ব এইগিলা ছাগলৰ গু ইয়াতে ছাগল থাকে এইয়া এটা হ'ল ছাগলৰ গু এইয়া বৰ্তমান চাফা তাফা কৰা নাই কিজানি বাৰীখান এনেকৈ আছে এইফালে আমাৰ কলপকা কাটি আছে হ'ল না নাই এইফালে বেছি বলক দিয়ক আমি এতিয়া বৰশী মাৰিম দিয়ক আপোনালোকে চাই থাকক দিয়ক ভিডিঅ'টো লাইক চাইক কৰি দিয়ক এইডাল কি বা গাছ আৰু কাই কি জানা কমেণ্ট কৰি জানাকচোন এইডাল কি গাছ আৰু এইটা কি গাছ আছিল বাগৰি বসছে একদম নাং মানি এই কি গাছ হয় কমেণ্ট কৰি জানবচোন যদি জানা আপোনালোকে এই আমি এটা ঘৰ কিন্তু এটা ঘৰ এইয়া এইযোৰ আপোনালোকৰ চেঞ্জাৰযোৰ লৈ যাব কাৰ হয় কমেণ্ট কৰি দিওঁ তাক শ্বেয়াৰ কৰি দি এইগিলাখান এটা গেট এটা একদম হিন্দুস্তান পাকিস্তানৰ গেট এই মাত দিলোঁ হৈ গ'ল ক্লিয়াৰ এতিয়া আমি যাম সেইফালে আগত দেখি বৰশী মাৰবা এইটা হ'ল ৰাস্তা এইটা ৰাস্তা দি আমি ইফালে যাম বৰশী মাৰবা চাই থাকক আপোনালোকে ধন্যবাদ আৰু এই ইফালে গৈছে এইডাল টাৱাৰ লাইনৰ তাঁৰ এইকেইডাল কি বস্তু আপোনালোকে জানছিল না মই নকওঁতে এইকেইটা হ'ল তাঁৰ এই 5ডাল আছে মানে 5ডাল মানে ইফালে 4ডাল সিফালে 4ডাল 8ডাল আৰু মাজেদি এডাল পাইছা বুজি আৰু এইডাল হ'ল কাৰেণ্ট খুঁটা আপোনালোকৰ ফালে আছে যদি জনাব আৰু আপোনালোকৰ ফালৰ পৰা কিজানি আহিছি আৰু আমাৰ ফালৰ পৰা যদি কাৰোবাৰ ফালে গেছি আৰু পালো মোটামুটি বৰশী মাৰা জেগা ভাল লাগছি না প্লেচটা আপোনালোকে জানবচোন কিনকা ধুনীয়া বতৰ হৈছে একদম ৰ'দ দি আছে ৰ'দত বাৰু খাব না মাছ এতিয়া বাৰু পাছৰ কথা মাছ খোৱা নাখাওঁতা আমি আগতে মাৰা কথাটোহে মেইন ডাঙৰ কথা মানে টেষ্টিংটোহে মেইন কথা মানে আগতে মানে খাল নাখাল নাই তাৰমানে আমি এইটো এক্সপেৰিমেণ্ট কৰিব আহিছোঁ দেচোন দে আৰু ইয়াতে পূৰা পানী চানী আছে আৰু ইয়াতে এইবিলাকত কম মাছ আছে নেকি গুৱাহাটীৰ নালাহেন হৈ আছে দেখোন একদম কলা কিট বাপৰে বেলেগ দেই এইগিলা হ'ল মানে ধাননি পথাৰ হয় ধাননি আমাৰ মানে কথিত ভাষাত ধান বুলি কয় আৰু এইগিলা কিন্তু আগতে এইবিলাকত বহুত পানী হৈছিল কিন্তু আজিকালি নাই দেচোন দে এইখন জেওৰা বুলি কয় এইয়া এতিয়া ৰাস্তাত এতিয়া গাড়ী ফচাই ট্ৰেক্টৰ ফচাই এতিয়া অৱস্থা নাই তাৰপাছত এইগিলাখন মানে এইগিলা ধান আৰু পকা লঠং কৰা কৰছে এইডাল গাছডাল এইডাল কি গাছ ক'বচোন আপোনালোকে এইয়া পাইছা বুজি এইয়া তাতে বৰশী মাৰা আৰম্ভ হৈ গৈছে মাছ পাম আৰু আমি এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো স্পেচিয়েল গাঁৱলীয়া বস্তু দেখাই আছোঁ আপোনালোকক মই এতিয়া মনে থাকি মাছ মাৰিব নাখায়তো বাল নাপালি নাই গাইছ মাছে নাই বোলে
চেচ আছে তাই কি কৰবি আৰু পানীৰ তলৰ বস্তু কেনেকে আনিম এটামান পালে হ'ব দে গাইছ আমি ঘৰত যাওঁতে মাছ চাছ একো নাপলো এই দাওখানহে লৈ আহিলোঁ এইখন কাৰোবাৰ দাও আছিল এইখন লৈ আহিলোঁ আৰু দে হ'ব দে আৰু লাইক চাইক কৰি দিবি আৰু দে বাই